নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল চিতাছ ট্ৰেইনিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা এইটো চাটনি লৈ আহিছোঁ আপোনালোকলৈ। এইটো কচু বুলি কয়। এই কচুটো কিনিবও পায় আৰু কিছুমানৰ ঘৰৰ বাৰীটো থাকে এইবিলাক। এইটো দেখা পাইছেনে কেনেকুৱা কচু? এইটো ঠাৰি হয়। এই ঠাৰিটো মই চুচ গুচাই এইটো পাতটো পেলাই দিম। চুচ গুচাই কেনে মই ইয়াত ধুনীয়াকৈ চাটনিৰ ৰূপত আনিম, তাক দেখুৱাম আজি। চাওঁ আহকচোন বাৰু। আপোনালোকে মোৰ ভিডিঅ'বিলাক যদি চোৱা নাই চাব, আৰু ছাবস্ক্ৰাইব কৰা নাই যদি কৰি ল'ব। আপোনালোকৰ কমেণ্ট কৰি জনাব কিবা থাকিলে, তেতিয়াহ'লে মোৰো নিশ্চয় নতুন ভিডিঅ' লৈ আহিবলৈ মন যাব। আহকচোন কেনেকৈ বনাই দেখুৱাওঁ। এয়া শাকখিনি মই এৰুৱাই ল'লোঁ। এতিয়া এইখিনি নালাগে, এইবিলাক আৰু এতিয়া নালাগে। এইখিনিহে মই বনাম এতিয়া। এইখিনি ধুই পেলাই মই তেলত বহুৱাই ল'ম। এতিয়া মই গেছত পেনখন তুলি লৈছোঁ। ইয়াতে মই জ্বলা আৰু নহৰু অকণমান ভাজি ল'ম। আদা দিছোঁ, নহৰু, আদা আৰু জলকীয়া, আৰু কিছুমানে জাব্ৰাং, জালুক এইবিলাক দিও খায়, এইবিলাকো দিব পাৰি। এইখিনি ভাজি লওঁ। এতিয়া এইখিনি মই নুমাই লৈছোঁ। এতিয়া ইয়াতে মই কচুখিনি বহাই দি অকণমান ভাজি লওঁ। এনেকৈ মই কচুখিনি অকণমান লৰাই লৈ ভাজি ল'ম। ইয়াতে জাব্ৰাং আৰু জালুকো অকণমান দিলোঁ, দুটা ইমান বেছি দিয়া নাই। জ্বলা আপোনালোকৰ যিমান খায় ইমান দিলে হ'ল। জ্বলা দিলে কচুত এনেও ভালে লাগে। আৰু চাটনি যিহেতু চাটনিটো আৰু জ্বলা থাকিলে ভালে লাগে। আপোনালোকে মোৰ চেনেল যদি এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাবচোন কেনে পাইছে। মোৰ আগৰ ভিডিঅ'বিলাক চাই কেনে পাইছে কমেণ্ট কৰিব। অকণমান যেতিয়া সিজাৰ নিচিনা হ'ব তেতিয়া আলুটো ভাজিবলৈ হ'ব। তাৰপিছত মই ইয়াতে গোটেইখিনি বস্তু মিক্সিত দি দিম। মিক্সিত দি গুড়া কৰি ল'ম। এইটো ভাজা হৈ গ'ল। মই ভাজি আছোঁ। এতিয়া মই ইয়াক নুমাই থ'ম আৰু ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত মই মিক্সিত পিচি ভাতৰ লগত খাবৰ কাৰণে চাটনি তৈয়াৰ কৰিম। এইখিনি মিক্সিত দি দিলোঁ। এতিয়া মই ইয়াত পিচি কেনে ধুনীয়াকৈ চাটনিৰ ৰূপ দিম। ইয়াতে মই ভাজোঁতে নিমখ দিয়া নাই, এতিয়া নিমখ দিছোঁ। এতিয়া এয়া মোৰ চাটনিখিনি এতিয়া হৈ গ'ল। এনেকুৱা দেখা হৈছে আৰু খাবলৈ খুব ধুনীয়া লাগিব। আপোনালোকে কৰি চাবচোন, তেতিয়া দেখা পাব বৰ ধুনীয়া লাগে খাই। একদম শুকান মাছৰ চাটনিৰ নিচিনাই লাগে। আৰু কচুৰ আঞ্জা যিহেতু এনেই সোৱাদ হয়, এতিয়া চাটনিটো আৰু ধুনীয়া হ'ব। যিমান লাগে আপোনালোকৰ পৰিমাণ অনুযায়ী জ্বলা চলা দি ল'ব। এতিয়ালৈকে আহিছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিছে। ধন্যবাদ।